মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান লাগতিয়াল ধাতু আৰু অধাতুৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। কয়লা, ইংলিছত কল। বগী তাম, ইংলিছত টিন। পাৰা, ইংলিছত মাৰ্কাৰী। ইয়াক ইংলিছত লিড। তাৰপিছত ইংলিছত আইৰণ বুলি কওঁ। ৰূপ, ইংলিছত চিলভাৰ। বালিচন্দা, ইংলিছত মাইকা। তীখা, ইংলিছত ষ্টীল। গন্ধক, ইংলিছত ছালফাৰ। তাম, ইংলিছত কপাৰ। দস্তা, ইংলিছত জিংক। গৈৰিক, ইংলিছত ৰেড অকাৰ। কাজল ধাতু, ইংলিছত এণ্টিমনি। আৰু শণ, ইংলিছত গল্ড। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।